নতুন দিল্লীলৈ আহি পেলাই গৰু বিহু দিনাখন ইয়াত থকা অসমীয়াখিনিক বিহু শুভেচ্ছা। হেল্ল' দোস্ত, ৰূপপাঞ্চী ব্লগলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। দোস্ত, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। দোস্ত, আমি গৈ আছোঁ আজি বহাগ বিহুৰ ফাংচনৰ প্ৰথমখন ফাংচনখন চাবলৈকে। সেইখন ফাংচন আপোনাৰ দিল্লীতে হৈ আছে। দিল্লীৰ আমাৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নে দীপলিনা ডেকাক, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু অসমৰ যুৱসকলৰ সকলোতকৈ ক্ৰাছ হয় ছোৱালী দীপলিনা ডেকা আছে আইএনএ হাটত, দিল্লী হাটত। তো আমি সকলোৱে গৈ আছোঁ চাবলৈকে। তো আপোনালোকে চাই থাকক ব'লক, আপোনালোকে বহাগ বিহুৰ প্ৰথমখন ফাংচন চাবলৈকে। দোস্ত, পূৰ্বীও ৰেডি ফাংচন চাবলৈকে। এতিয়া এই লাষ্টতে মস্ত লাষ্ট টাইম। দোস্ত, এয়া চাওক, দূৰৰ পৰা চাওক, এইয়া মেখেলা চাদৰ পিন্ধা অসমীয়া লাগিছে দেখা পায়। দোস্ত ব'লক চাওঁ, আমি দীপলিনা ডেকাৰ বিহু ফাংচন গৈ আছোঁ। এতিয়া ভিতৰত সোমাম। দোস্ত, এতিয়া সময় হৈছে 7:08, সন্ধিয়া 7:08। চাওক, এই আন্ধাৰ হ'ব ধৰিছে আৰু। দোস্ত, এয়া আমাৰ আইনো আহি গ'ল। আপোনালোকেতো চিনি পাইছে নিশ্চয়, ইয়াৰ আগৰ ভিডিঅ'টোত দেখাইছোঁ। দোস্ত, এয়া আৰম্ভ হৈছে। আমি আহোঁতে লেটেই হ'ল। দোস্ত, এয়া অল আছাম ষ্টুডেণ্ট ইউনিয়ন দিল্লীৰ ছাত্ৰ হয় ইহঁত। চাওক, ইহঁতে পাৰফৰ্ম কৰি আছে। Narendra Modi ji attended the program, and this has become an old record. Guinness Book of Record they have crossed it. 10,000 cultural troops showcase their rich Assamese Bihu culture. So this is the beauty, the identity of entire Northeast people. Not only the Assamese. I am from Arunachal. I am from Zero Valley of Arunachal Pradesh. Zero is a Switzerland of Arunachal Pradesh. And we have many Switzerland in Northeast. We have many Switzerland. We have Sikkim, Assam, the Kazirangas, the Meghalaya, Tripura, Nagaland. You don't have to visit Europe. You visit Northeast. Why to visit Europe? We have a rich culture, rich tradition. পূবেই গড়াল পশ্চিমেই গড়াল, এই উত্তৰে চৰু দক্ষিণে গৰু, এই ৰাইজৰ কুশলৰ টেবুলা জয় হৰি বোলা। হেই 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 ইয়া হেই। কি মজা গাইছে, শুনি থাকিব মন যায়। ৱাও, বঢ়িয়া বঢ়িয়া। সদায় চেষ্টা কৰিছিলোঁ নিষ্ঠা সহকাৰে সংগঠনটোৰ কাৰণে, অসমৰ কাৰণে কিবা এটা কৰিবলৈ, আৰু তাৰেই চাগে ফচল
আমাৰ আতুম টোকাৰীকে পাতা এই ৰঙালী বিহুখন, আমাৰ আতুম টোকাৰীকে পাতা নৱাগত আদৰণি সভা, ছাত্ৰ ছাত্ৰীসকলক বিপদৰ সময়ত সহায় কৰিবলৈ চেষ্টা কৰা, তাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ। এটা দীঘলীয়া সময় ভবা নাছিলোঁ মঙলদৈৰ দৰে এখন সৰু চহৰৰ পৰা আহি অচিনাকি দিল্লীত এইদৰে চিনাকি হ'বলৈ সক্ষম হ'ম। কিন্তু এইদৰে চিনাকি দিয়াৰ বাবে এই মঞ্চখনক মই চিৰকৃতজ্ঞ হৈ ৰ'ম। এই মঞ্চখনৰ পৰা মই বহুতো কথা শিকিলোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। মোৰ ফালৰ পৰা বহুত বহুত মৰম দোস্ত এয়া বহু অপেক্ষাৰ অন্তত আমাৰ মাজত আহি যাব দীপলিনা বা চাওক। আচলতে নতুন দিল্লীলৈ আহি পেলাই গৰু বিহু দিনাখন ইয়াত থকা অসমীয়াখিনিক বিহু শুভেচ্ছা দিয়াৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভৱিষ্যতেও যাতে আমাৰ লগত থাকি এনেদৰে আমাক অনুপ্ৰাণিত কৰি যায় আমি শুভৰাত্ৰি গুড নাইট আমি আমাৰ সংস্থাৰ সকলো সদস্যক মঞ্চলৈ আহিবলৈ অনুৰোধ দোস্ত এয়া অল আছামিজ ষ্টুডেণ্ট ইউনিয়ন বডি হয় নিউ দিল্লী দোস্ত এতিয়া আমিও যাওঁ লাহেকৈ ঘৰলৈ বহুত এনজয় হ'ল বিহু বুলি অসমৰ পৰা বাহিৰত থাকিও ইয়াতে নিজৰ ঘৰৰ নিচিনাকৈ এনজয় কৰিলোঁ খুব ভাল লাগিল অল আছামিজ ষ্টুডেণ্ট ইউনিয়নক বহুত ধন্যবাদ জনালোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে দোস্ত আজিলৈ বাই বাই ধন্যবাদ শুভৰাত্ৰি ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব